হ্যালো বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ইনফৰমেশ্যন এছএমএছ চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, অসম পুলিচৰ বাবে যি মুঠ 1734টা পদৰ বাবে অনলাইন এপ্লিকেশ্যন লৈ থকা হৈছিল, তাৰ এডমিট কাৰ্ড ইতিমধ্যে 12 অক্টোবৰৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা এডমিট কাৰ্ড ডাউনলোড হোৱা আৰম্ভ হ'ব। আৰু ইয়াতে কিমান কি কোনটো কেটেগৰীৰ বাবে কি পোষ্ট আছিলে আৰু কোনটো বিভাগত কিমান পোষ্ট আছে, ভিডিঅ'টো ডিটেইলছত আমি আলোচনা কৰাৰ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বন্ধুসকল, ইয়াৰ যিটো প্ৰথমতে পোষ্ট আছিল এইটো আছিল এপ্ৰোৰ ফালৰ পৰা, অৰ্থাৎ আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন এপ্ৰোৰ ফালৰ পৰা। আৰু ইয়াতে মুঠ 802টা পোষ্ট আছিল আৰু ইয়াতে আনৰিজাৰ্ভ হৈ আছিল 314টা। STP অৰ্থাৎ ST প্লেন এৰিয়াৰ বাবে 121টা ৰিজাৰ্ভ হৈ আছিলে। আৰু ST হিলছ এৰিয়া, যিবিলাকে পাহাৰৰ অঞ্চলত থকা ST কেটেগৰী হয়, তেওঁলোকৰ বাবে ৰিজাৰ্ভ হৈ আছিল 105টা। আৰু SC কেটেগৰীৰ বাবে 48টা। OBC MOBCৰ কাৰণে 214টা, মুঠ 802টা পোষ্ট। আৰু ইয়াৰ পিছত চাওক হওক, এপ্ৰোৰৰ যিটো ভাগ হয় 4টা ভাগ আছিল। আৰু ইয়াতে যিটো কনষ্টেবল অফ পুলিচ UBৰ বাবে যিটো আছিল, এইটোত আপোনাৰ টোটেল পোষ্ট আছিল 3টা দিয়া আছিল। আৰু 3টাৰ আপোনাৰ এটা ST প্লেন এৰিয়াৰ বাবে ৰিজাৰ্ভ হৈ আছিল, আৰু আনটো ST হিলছ এৰিয়াৰ বাবে, আৰু এটা আছিল SCৰ বাবে ৰিজাৰ্ভ হৈ। তাৰপিছত চাওক, যিটো আছে কনষ্টেবল অফ পুলিচ মেছেঞ্জাৰৰ বাবে, ইয়াতে টোটেল 7টা পোষ্ট দিয়া আছিলে। আৰু ইয়াতে ST প্লেন এৰিয়াৰ বাবে 3টা আছিলে ৰিজাৰ্ভ হৈ, আৰু যিটো ST হিলছ এৰিয়াৰ বাবে এটা দিয়া আছিলে। আৰু OBC MOBCৰ কাৰণে 3টা, এনেকৈ মুঠ 7টা পোষ্ট ইয়াতে দিয়া আছিল। তাৰপিছত চাওক আপোনালোকে, ইয়াতে কনষ্টেবল অফ পুলিচ কাৰ্পেণ্টাৰৰ বাবে যিটো পোষ্ট আছিল, ইয়াতে আপোনাৰ এটাই পোষ্ট দিয়া আছিল কাৰ্পেণ্টাৰৰ বাবে। আৰু যিটো ST প্লেন এৰিয়াৰ বাবে, প্লেন এৰিয়াত বসবাস কৰা ST লোকসকলৰ বাবে এইটো ৰিজাৰ্ভ হৈ আছিল। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাবে যিকেইটা পোষ্ট আছিল, ইয়াতে আপোনাৰ যিটো চাব অফিচাৰৰ বাবে পোষ্ট আছিল, ইয়াতে 3টাই পোষ্ট দিয়া আছিল। আৰু তাৰপিছত যিটো ফায়াৰমেনৰ বাবে পোষ্ট আছিল, ইয়াতে আপোনাৰ মুঠ পোষ্ট আছিল 410টা। আৰু ইয়াতে আনৰিজাৰ্ভ হৈ আছিল 182টা। শ্বেডিউল কাষ্ট SCৰ বাবে আছিল 37টা ৰিজাৰ্ভ হৈ। ST প্লেন এৰিয়াৰ বাবে আছিল ৰিজাৰ্ভ হৈ 36টা। আৰু শ্বেডিউল ট্ৰাইব ST হিলছ এৰিয়া, যিবিলাকে পাহাৰীয়া অঞ্চলত বসবাস কৰা ST লোক আছিল, তেওঁলোকৰ বাবে 30টা ৰিজাৰ্ভ হৈ আছিল। আৰু OBC আৰু MOBCৰ বাবে 125টা, এনেকৈ মুঠ 410টা পদ ইয়াতে আছিল। তাৰপিছত চাওক হওক, যিটো নেক্সট পোষ্ট আছে এমাৰ্জেঞ্চি ৰেস্কিউৰ বাবে যিটো পোষ্ট আছিল, ইয়াতে টোটেল 57টা পোষ্ট দিয়া আছিলে। আৰু ইয়াতে চাওক, আনৰিজাৰ্ভ হৈ আছিল 14টা। শ্বেডিউল কাষ্ট SCৰ বাবে আছিল 10টা। আৰু STৰ বাবে আছিল প্লেন এৰিয়াৰ বাবে 8টা। ST হিলছ এৰিয়াৰ বাবে আছিল 10টা। আৰু OBC MOBCৰ বাবে 15টা, এনেকৈ মুঠ 57টা পদৰ বাবে ইয়াতে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল। এতিয়া ফ্ৰেণ্ডসকল, আহক আমি অলপমান ইয়াতে ফিজিকেল টেষ্টৰ বাবে কি লাগিব আলোচনা কৰোঁ। এতিয়া হাইট বিচাৰিছে, চাওক হওক, জেনেৰেল OBC MOBC SC কেটেগৰীৰ বাবে মেল কেণ্ডিডেটৰ বাবে মিনিমাম 162.56 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ফিমেলৰ বাবে মিনিমাম 154.94 চেণ্টিমিটাৰ বিচাৰিছে। আৰু যিটো ST হিলছ এৰিয়া আৰু STPৰ বাবে ST প্লেন এৰিয়াৰ লোক আছে, তেওঁলোকৰ বাবে ইয়াতে মিনিমাম 160.02 চেণ্টিমিটাৰ বিচাৰিছে। আৰু ফিমেলৰ বাবে 152.40 চেণ্টিমিটাৰ বিচাৰিছে। আৰু ইয়াতে চাওক, চিষ্ট বিচাৰিছে, এইটো মেল কেণ্ডিডেটৰ বাবে হয় অকল। আৰু ইয়াতে জেনেৰেল OBC MOBC SC কেটেগৰীৰ বাবে আৰু লগতে ST প্লেন এৰিয়াৰ বাবে বিচাৰিছে নৰ্মেলত 80 চেণ্টিমিটাৰ, লগতে এক্সপেণ্ড কৰাৰ পিছত 85 চেণ্টিমিটাৰ। তাৰপিছত ST হিলছ এৰিয়াৰ বাবে বিচাৰিছে 78 চেণ্টিমিটাৰ নৰ্মেল, আৰু এক্সপেণ্ড কৰাৰ পিছত 83 চেণ্টিমিটাৰ। আৰু ফ্ৰেণ্ডসকল, ইয়াৰ পিছত চাওক, যিটো নেক্সট আছে আপোনালোকৰ কনষ্টেবল গাৰ্ডছমেন গ্ৰেড 3ৰ বাবে যিবিলাক পোষ্ট আছে, অৰ্থাৎ হোম গাৰ্ড, এইবিলাকৰ বাবে যিটো পোষ্টৰ এপ্লিকেশ্যন লোৱা হৈছিল, তাৰে বাবে কোনটো কেটেগৰীৰ বাবে কি পোষ্ট দিয়া আছে চাওক হওক। এতিয়া চাওক, ইয়াতে যিটো আনৰিজাৰ্ভ কেটেগৰী আছে, আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ইয়াতে টোটেল পোষ্ট দিয়া আছে 331টা পদৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল। আৰু SCৰ বাবে পোষ্ট আছিলে 43টা। আৰু ST হিলছ এৰিয়াৰ বাবে পোষ্ট আছিলে 28টা। আৰু ST প্লেন এৰিয়াৰ বাবে পোষ্ট আছিলে 49টা। আৰু এনেকৈ টোটেল 451টা পদৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল। আৰু যদি চাওঁ, ইয়াতে মেল কেণ্ডিডেটৰ বাবে আপোনালোকৰ কেটেগৰী আছে, ইয়াতে ভাগ কৰি দিয়া আছে। টোটেল মেল কেণ্ডিডেটৰ বাবে টোটেল আপোনাৰ পোষ্ট আছিল 316টা। আৰু ফিমেল কেণ্ডিডেটৰ বাবে পোষ্ট আছিল ইয়াতে 135টা। মুঠ 451টা পোষ্টৰ বাবে যিটো গাৰ্ডছমেন, হোম গাৰ্ড আৰু কনষ্টেবল, ইয়াতে আপোনাৰ গ্ৰেড 3ৰ যিবিলাক পোষ্ট আছিল, ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিলে। তো ফ্ৰেণ্ডসকল, অসম পুলিচৰ বাবে যি মেছেঞ্জাৰ, কাৰ্পেণ্টাৰ, কমিউনিকেশ্যন আৰু ইমাৰ্জেঞ্চি ৰেস্কিউ, ফায়াৰমেন, এপ্ৰো আদি পোষ্টৰ বাবে যিবিলাক অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল, আৰু তাৰে কেটেগৰী ৱাইজ কিমান কি ভেকেঞ্চি আছে আপোনালোকে নিশ্চয় গম পালে। গতিকে আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে। যদি ভাল পাইছে, নিজৰ ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।